তাৰ এইখন ঘৰত কোনেও তাইক যেন 11 দিনলৈ হাতেৰে নুচুৱে। জানমা হিন্দু আহিলা বহা মোৰ কাম এটা আছে বহা আপোনাৰ সৈতে মোৰ কথা আছে মোৰতো জন্মৰ কথা শুনিবলৈকে হৈছে তুমিও শুনাবা শুনিম কথাবোৰ মোক কচোন কেনেকৈ হ'ল ইমানখিনি নালাগে দিয়া জানিব মামা মই মোৰ পাপৰ শাস্তি পাইছো কি পাপ কৰিছ তই আমি তোক নাজানো বাইদেউ কথাবোৰ মোক খুলি নকয় দাদাই প্ৰয়োজন হলে তোক লৈ যাবলৈ কৈছে সেইবোৰ একো নুলিয়াবা ঘৰত মামা আকৌ হুলস্থুল লাগিব বৰ্তাৰ মতেই ব্ৰত পালিম কেইদিনমানহে নালাগে একো খাব পাৰিম মই পানী খাই থাকিম নহয় কি তোক 11 দিন উপবাসে থাকিব কৈছে মনে মনে কোৱা না মামা শুনিব কোনোবাই কিয় মনে মনে কম ঘৰৰ মানুহবিলাকৰ চিন্তা কৰিব পৰা শক্তি শেষ হৈ গ'ল নেকি বাইদেউ অ বাইদেউ বাইদেউ অ বাইদেউ ঘৰৰ মানুহৰ চিন্তা কৰিব পৰা শক্তি নোহোৱা হৈছে নে কি নাজানো মামা কিন্তু যে মোৰ জীয়াই থাকিবলৈ লাহে লাহে মন নোযোৱা হ'ব সেইটো খাটাং বুজিছো ভাইটি চাহ ল থৈ দে এনেকৈ কিমান দিন আৰু বাইদেউ তাইৰ পৰা সকলো কথা জনাৰ পিছতো ভিনহঁতে কিয় তাইক এনেকৈ মেণ্টেলি ইমান শাস্তি দিছে তাইক মই লৈ যাম ককাইদেৱে যি কৰিছে ভালৰ কাৰণে কৰিছে এইটো পৰাচিতৰ পাছত তাই গাঁৱত আগৰ দৰেই থাকিব পাৰিব কিন্তু অজাতিৰ ঘৰত এসপ্তাহ থকাৰ পাছত যদি ককাইদেৱে তাইক পৰাচিতৰ ব্যৱস্থা নকৰিলেহেঁতেন তেতিয়াহ'লে গাঁৱৰ সকলোৱে আমাৰ ওপৰত আঙুলি টোৱালেহেঁতেন তাইক সহজভাৱে নোলোৱা হ'লহেঁতেন তাই কষ্ট পাব বুজিছোঁ কিন্তু এইকণ কষ্টই তাইক বহুত বেছি কষ্ট পোৱাৰ পৰা বচাব আপুনি কথাটো নিজক সান্তনা দিবলৈ কৈছে নে মোক চাওক ভিনদেউ আপুনিও ভালদৰে জানে পৰাচিত কৰাৰ পাছতো মানুহে তাইৰ কথা উলিয়াব পৰাচিত কৰালেই মানুহৰ মুখ বন্ধ হ'ব সকলো নৰ্মেল হ'ব এই বুলি ভাবাটো ভুল তেন্তে মই কি কৰাটো বিচৰা তুমি ককাইদেউৰ কথা নেমানি মই ঘৰত কাজিয়া কৰিব লাগিছিল মই কাজিয়া কৰিবলৈ কোৱা নাই ভিনদেউ কিন্তু আমাৰ জানমাকটো আমি জানো তথাপি কিয় তাইক এনেকৈ চাহ খোৱা ঠাণ্ডা হ'ব ককাইদেউ ৰুমৰ ভিতৰতে থাকিবলৈ কৈছে দুৱাৰ খিৰিকী খুলিব নোৱাৰি যে উশাহ বন্ধ হৈ যাব যেন লাগে ৰুমটোত দুৱাৰ খিৰিকী জপাই ৰাখিব লাগিব আৰু মনটোক মনৰ কোনোবাই পাৰিব কাৰোবাৰ জীয়েকৰ প্ৰতি থকা মৰমবোৰো এনেকৈ লুকুৱাই ৰাখিব পাৰিছে যেতিয়া দুৱাৰ খিৰিকীনো কি বস্তু বাহিৰৰ লেতেৰা ধূলি বালিবিলাকে চকুত সোমাই আমনি কৰাতকৈ ঘৰৰ দুৱাৰ খিৰিকীবোৰ বন্ধ কৰি কোঠাত সোমাই থকাই ভাল তুমি মোৰ গাত লেতেৰা দেখিছা দেউতা এবাৰ কৈ দিয়া দেউতা কোনেও একো কষ্ট পাব নোৱাৰাকে মই আঁতৰি গুচি যাম দূৰলৈ দেউতা জান কি হৈছে তোৰ জান অ জান গাটো বেয়া লাগিছে নেকি জান অ জান কি হৈছে তোৰ জানমা কি হৈছে তোৰ কি হৈছে জানো ভণ্টি কি হৈছে তোৰ এনেকে অকল দিনে ৰাতিয়ে পানী খাই থাকিলে মানুহৰ কি হ'ব নাজানো মৰি থাকিব এনেকে বাইদেউ যা কিবা এটা খাবলৈ লৈ আহে নালাগে বৰ্তাই বেয়া পাব জয়ন্ত
ভিতৰৰ পৰা কল আপেল কিবা আনি তাইৰ ৰুমতে খাবলৈ লাগিব। বাইদেউ কি চাই আছ তই ৰুমলৈ লৈ যা তাইক জান উঠ তই উঠ উঠচোন। জামা উঠ উঠ আহ ভিতৰলৈ। তুমি লোৱা ডিচিশ্যনটো ভুল, পিছত বুজিবা। মই ভুল? ঠিক আছে, মোৰেই ভুল। নুৰ, হাত এৰা। কি হৈছে নুৰ? মই যাবলৈ মানা কৰিছোঁ কাৰণে খং কৰিছে। হেৰা ময়ো তাকে কৈছিলোঁ বোলো যাব নালাগে, মই মানুহটো অকলশৰীয়া হৈ পৰিম। কিন্তু নামানে কি কৰিবা, যাবই। আব্বা মোৰ দেৰি হৈছে। যা যা। মন কি হৈছে তোৰ? নাই হোৱা। কি হৈছে ইয়াৰ? নাজানো, দিনটো মন মাৰি আছে, ভালকৈ ভাতো খোৱা নাই। এতিয়া আহি মনে মনে ইয়াত বহি আছে। হানিফকাৰ লগত কথা পাতিছিল নেকি? পাতি কি লাভ? নুৰ দেখোন গুৱাহাটীলৈ গ'লেই। কি মোৰ মনে সেইকাৰণে মনটো বেয়া কৰি আছে নেকি? হ'ব পাৰে, কিন্তু মন বেয়া কৰিলেও উপায় নাই। এইটো কওঁ বুলি ক'লেও ক'ব পৰা কথা নহয় বুলি তুমিও জানা। এনেকৈ চাই থাকিলে যদি নুৰে বেলেগৰ লগত নিকাহ কৰাৰ সিদ্ধান্ত লয়, মনে বহুত কষ্ট পাব। তুমি তাৰ কষ্টৰ কথা ভাবিছা, কিন্তু সমাজত মোৰ কি অৱস্থা হ'ব ভাবি চাইছানে? গুনাহ কৰিছোঁ মই, ৰাইজক ঠগি ভুৱা সম্পৰ্ক কৰাইছোঁ। মই কিবা এটা কৰিম, তুমি চিন্তা নকৰিবা। পেটত বিষ ৰাখি এতিয়া মিঠা চাহ খুৱাব নালাগে মোক। জয়ন্ত, ঐ জয়ন্ত, কি হৈছে দেউতা? মোলৈ চাহ একাপ আন। ককাইদেউ, আপুনি মোক কিয় এনেকৈ কথা কৈছে? মোৰ হাতেৰে চাহ একাপো খাব নোৱাৰা হ'ল কিয়? ভায়েৰাক মোৰ লগত যুক্তি তৰ্ক কৰিবলৈ দিয়াৰ আগতে ভাবিব লাগিছিল এই কথা। বৰ্তা, মামাই ফোন কৰাৰ কাৰণেহে মায়ে মামাক কথাটো ক'বলগীয়া হ'ল। বাম উকিল আৰু এজনী আছ তাৰমানে। ঐ, তোক মই কি কৈ আছো? গৈছো। শুন, চচপেনটো ভালকৈ ধুই ল'বি। ঐ, তোক মই চাহ একাপ আনিবলৈ কৈছো নে নাই? দেউতা, খুৰী কেনেকৈ খঙত কিয় কৈছা? কাক কেনে ব্যৱহাৰ কৰিব লাগে এতিয়া তই মোক শিকাবি। কথা এটা ক'লে জাঙুৰ খাই নুঠিবাচোন। খুৰীৰ ভুল নাই। মোমায়েৰক তই মাতি আনিছিলি নে মই? খুৰীয়াৰে মাতি আনিছে। এনেকুৱা সময়ত নিজৰ মানুহক নকওঁ বুলিও কথা কোৱা যায়। তেনেকৈ ভাবি লোৱাচোন কথাটো। ভাবো, কিয় ভাবিম? কি কৈছে সি? জানমণিক তাৰ লগত সি তাৰ ঘৰলৈ লৈ যাব। তাৰ মানে কি? মই তাইক 11 দিন ব্ৰতত থাকিবলৈ দি ভুল কৰিছোঁ নে অনিয়ম কৰিছোঁ? মোৰ ঘৰত মোৰ সিদ্ধান্তত তেওঁ ভুল ধৰিব পৰা কেনেকৈ হ'ল?
ঐ ইন্দ্ৰ, এই 11 দিন গোসাঁই ঘৰত পূজা সেৱা তই কৰিব নালাগে। পুৱা গধূলি ময়ে কৰিম। তই তোৰ ঘৈণীয়েৰ আৰু খুৰশালীয়েৰক চম্ভাল। তই খুব কষ্ট পাই আছ বুলি জানো জানমা। তোৰ কষ্টৰ কথা ভাবিয়ে মানুহৰ জীৱনটো বোলে বৰ ছুটি মামা। সেইকাৰণে নিয়মবোৰ মানি যাব লাগে। নিয়ম মানি মানি জোৰে জোৰে হাঁহি যাব লাগে। হাঁহি হাঁহি পোৱা কষ্টবোৰ সোনকালে পাহৰিব লাগে। জানমা, মই কান্দিবলৈ বেয়া পাওঁ মামা। মোক কান্দিবলৈ নিদিয়াকে ৰাখাচোন। সেইকাৰণেইতো তোক লৈ যাব খুজিছো মোৰ লগত। তোমাৰ লগত গ'লে মই আকৌ হাঁহিব পাৰিম বুলি তুমি ভাবানে? চা জানমা, সময় সলনি হওঁতে বেছি সময় নালাগে। এতিয়া বেয়া সময় চলি আছে। তোৰ কুস্তিটো লিখা আছে এটা ডাঙৰ অঘটন হ'ব বুলি। হৈ গ'ল, এতিয়া চব ঠিক হৈ যাব। আৰু যদি কুস্তিত লিখা অঘটনবোৰ এতিয়াও শেষ হোৱা নাই, তেতিয়া ঘৰৰ কাকো কোৱা নাই, কিন্তু তোমাক মোৰ আৰু এটা কথা ক'ব লগা আছে মামা। কি কথা? কি হ'ল ক আকৌ, ৰৈ গলি যে? মামা চাহ খাবা? তাতে বহি থাকিব নালাগে, ভিতৰলৈ আহক। বাহ, বহুত দূৰ দৌৰি আহিছোঁ যে ভাগৰ লাগি গৈছে। এইখিনি পালি বুজিছ? অঁ, তই নুৰক নাৰাখিলি কিয়? ৰখাইছিলোঁ, নামানিলে। আৰে জোৰ নকৰিলি কিয়? কি জোৰ কৰিব লাগে? মই তাই ভৰিত ধৰিব লাগিছিল নেকি? ক'ব লাগিছিল নেকি মই তোমাক ভাল পাওঁ, মোক এৰি নাযাবা? কি কলি তই? মই তোমাক ভাল পাওঁ বুলি কম বুলি কিয় ভাবিলি তাইক? হা, তইতো সম্পৰ্ক কৰিছ বেলেগৰ লগত, আৰু নুৰ বোলে তোৰ ভাল বান্ধৱীহে। ভাল বান্ধৱীক কি ভাল পাওঁ বুলি ক'ব নোৱাৰি নেকি? মানে হে তেৰি, তোকো বৰ বুজাব লাগে অ'। তই মনজিত কাই কোৱা ভাল পোৱাটো বন্ধু বান্ধৱীৰ ভাল পোৱাহে। ফেচবুক হোৱাটছএপত চলা যে লিলিমাইটো একদম লাইট। সেইটোহে, তাকেইতো ময়ো এটা মস্ত পাগল দেই। সেইটোনো মই ভাবিব নোৱাৰো নে? এডাল চে বাদ দে, বাদ দে, বাদ দে, মোৰ প্ৰেম বাদ দে। তই ভাবিজিক মাকৰ ঘৰৰ পৰা কেতিয়া আনিবিগৈ? ওম ভূৰ্ভুৱঃ স্বঃ তস্সবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নঃ প্ৰচোদয়াৎ। ওম ভূৰ্ভুৱঃ স্বঃ তস্সবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নঃ প্ৰচোদয়াৎ। ওম ভূৰ্ভুৱঃ স্বঃ তস্সবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নঃ প্ৰচোদয়াৎ। ওম ভূৰ্ভুৱঃ স্বঃ তস্সবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নঃ প্ৰচোদয়াৎ। জয়ন্ত, ককাইটোৱে গোহাঁই পূজা কৰিছে যে? এমাহ হ'লে বোলে দেউতাই গোহাঁই পূজা কৰিব। খুৰাদেৱেনো কি দুখ কৰিলে? এনেকৈ কিয় দুখ দিছে ককাইদেৱে? তুমি সমাজত ওলোৱাই নোযোৱা নহয়, কিন্তু দেউতা যায়। বাহিৰত মানুহে কিমান কথা কয় দেউতাইহে গম পায়। কিমান টেনশ্যনত আছো। তুমি তাতে আকৌ মামাক কেলে ঘৰত মাতি আনিছা? কিবা এটা কৰাৰ আগতে এবাৰতো ভাবি চোৱা। দেউতালৈ চাহ আনিছিলো,
দেউতাই এতিয়া পূজা কৰি আছে, পিছত আনিবি যা। তাতে বহি থাকিব নালাগে, ভিতৰলৈ আহক। আছো দিয়া ইয়াতে। বাহিৰত বহি থাকিলেও ককাইদেৱে আপোনাক গোহাঁই পূজা কৰিবলৈ নিদিয়ে। এমাহলৈ পাহৰি যাওক এইবোৰ। ককাইদেউকতো আপুনি জানেই। আহক, কিবা এটা খাই বিচনাত পৰি থাককহি। যুগলক পঠাই দিয়া। কি? ঘৰখনৰ মানুহৰ মাজত ঘূণে ধৰিব পৰা কাম মই কৰিব নোৱাৰোঁ। ককাইদেউ যেনেকুৱাই নহওক, মই ককাইদেউক সন্মান কৰি আহিছোঁ আৰু সন্মান কৰি থাকিম।